क'क्राझार जिल्ला कंग्रेस समितिनि हातसे हात जरो हाबाफारि गसाइगाव महकुमानि सिङाव थानाय श्रीरामपुराव क'क्राझार जिल्ला कंग्रेस समितिनि बानजानाय कंग्रेस राजखान्थि दोलोनि मावथिफोरजों लोगोसे रायजो राजाफोरखौ लानानै दिनैनिफ्राय जागायनानै हातसे हात जरो हाबाफारिखौ श्रीरामपुर ब्लक कंग्रेस समितिनि नब्लांनिफ्राय जागायनानै लामा हान्थिनायजों लोगोसे दखान गला आरो गंफ्रोमबो नखरफोराव हातसे हात जरो हाबाफारिखौ मिन्थिहोनो थाखाय श्रीराम मन्दिरसिम हातसे हात जरो हाबाफारिखौ खालामदों। दिनैनि बे हाबाफारियाव क'क्राझार जिल्ला कंग्रेस समितिनि आफादगिरि प्राणजित बसुमतारीनि दैदेननायाव आसाम प्रदेश कंग्रेसनि गाहाय नेहाथारि भबानाथ आरो बेजों लोगोसे नुजाथिफैबावदों गासैबो कंग्रेस राजखान्थि दोलोनि खोरोम मोसाहारि, स्टिला मिरि नार्जारि, सनामुनि मुर्मु आरो खायरुल जामान बिथांमोनाबो दिनैनि बे हाबाफारियाव बाहागो लाफैदोंमोन। আমাৰ হাতছে হাত জোৰ কাৰ্যসূচী আছে আৰু প্ৰত্যেক জিলা কংগ্ৰেছৰ অন্তৰ্গত ব্লকসমূহতে চলি আছে, মণ্ডল বুথলৈ এই কাৰ্যসূচী চলি আছে। সেই উদ্দেশ্যে আজি কোকৰাঝাৰ জিলা কংগ্ৰেছৰ অন্তৰ্গত শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছৰ অন্তৰ্গত ঠাইসমূহত আমি হাতছে হাত জোৰ অভিযানটো আৰম্ভ কৰিম। আমি 100% সফল হৈছে বুলি আমি ভাবিছোঁ, কাৰণ যেতিয়া আমাৰ ভাৰত জোৰো যাত্ৰা আৰম্ভ হৈছিলে বিজেপি দল তথা চৰকাৰে এই ভাৰত জোৰো যাত্ৰাক লৈ বিভিন্ন ধৰণে সমালোচিত কৰিছিলে, কিন্তু সৌভাগ্যবশতঃ আজি তেওঁলোকৰ মুখত আজি চাই পৰিল। ভাৰত জোৰো যাত্ৰা আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাহুল গান্ধীজীৰ নেতৃত্বত 100% সফল হ'ল। ফলাফলবিলাক বিজেপি বেয়া ধৰণে বিধ্বস্ত হৈছে আৰু বহু ৰাজ্যত সন্মুখত নিৰ্বাচন আছে। বিজেপিৰ যিবিলাক নেতা কৰ্মী আছে, বিধায়ক মন্ত্ৰী, তেওঁলোকে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিছে। গতিকে এইটোৱেতো আশংকিত হোৱা বুলি ক'ব পাৰি। আমাৰতো কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ আছিলে 3500 কিলোমিটাৰ। সেইখিনি যাত্ৰাত যোৱাকালিতো আমাৰ কাশ্মীৰত ৰাহুল গান্ধীৰ নেতৃত্বত পতাকা উত্তোলন হৈ গ'ল, ত্ৰিৰংগা পতাকা উৰাই দিলে। এইটো পাহৰি যোৱাই ভাল, কাৰণ তেওঁ এতিয়া বিজেপি দলৰ শাসিত নেতা। বিজেপি দলে যি কয় তেওঁ তাকে কৰে। আৰু তো এইটোও পাহৰি যোৱা ভাল যে মুছলমানসকলে যি ভুল কৰিছে সেই ভুল আৰু ভৱিষ্যতে নকৰে। আৰু মই তেওঁক এইটো আহ্বান জনাইছোঁ যে আমাৰ সহজ সৰল যিখিনি মুছলমান মানুহ আছে তেওঁলোকৰ আৱেগ অনুভূতিক লৈ যাতে আৰু ভৱিষ্যতে খেলা নকৰে। আৰু তেওঁক আমি ধুবুৰী সমষ্টিৰ পৰা, লোকসভা সমষ্টিৰ পৰা এইবাৰ বিদায় দিম।